Hello guys, নমস্কাৰ, welcome back to my অসম বিশ্ব আপোনালোকৰ মাজলৈ নতুন ভিডিঅ'ৰে আৰু নতুন বছৰৰ কাৰণে এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু 2021 চনৰ বাদ দি 2022 চন আকোৱালি লৈ নতুন বৰ্ষ হিয়া ভৰা আৰু অসম বিশ্ব চেনেলৰ পৰা আপোনালোক অভিনন্দন জনাইছো। নমস্কাৰ। সুখে থাকক, শান্তিয়ে থাকক, আৰু লগতে মদ বিলাকো ডেকা লোৱা বিলাকৰ কাৰণে কমাই খাব। হয়, কাৰণ জেকেট পিন্ধি থকা দুটা বস্তু পুলিচে ধৰি লওক, পুলিচৰে সৰহকে থাকিব পাৰে, আৰু লগতে দীঘল দীঘল দাণ্ডাও থাকিব পাৰে। হয়, সেইকাৰণে আপোনালোকৰ ডেকা লোৱা মানে আমাৰ নিচিনা মানুহ লওক ভালদৰে কৈছো, সাৱধানে থাকক, কমাই খাওক, গাড়ী নচলাব, লগতে ঘৰতেই খাব। নাম্বাৰ 1 খাব। নাম্বাৰ 1 আপুনি এটা গান গাই শুনাব নেকি? গান এটা মানে মই এনেই গুণগুণাই থাকো মদ খাই আহিলে। গাচোন। মোৰ মিছেছ নহয়, মোৰ মাইকী নহয়, মোৰ ৱাইফ নহয়, মোৰ ঘৈণী সিহঁতেও শুনি ভাল পাইব দেই গানটো। কৈছে আপুনি গালে আপোনাৰ মাতটো ভাল, ভইচটো ভাল। মই মদাহী লগত চাটনি আৰু আছে আচাৰ, তুমি ঢালিবা আৰু মই খাম, তুমি ঢালিবা আৰু মই খাম, দুয়ো মনৰ কথা কম। যিহেতু মোৰ মানুহজনী, মোৰ মিছেছ, মোৰ ঘৈণী নহয়, মোৰ পত্নী নহয়, যিহেতু পেকটো বনাই দিয়ে, সেইকাৰণে মানে মনটো ভুলাবলৈ সেই গানটো মানে শুনাই থাকো। মই মদাহী লগত চাটনি আৰু আছে আচাৰ, তুমি ঢালিবা আৰু মই খাম, তুমি ঢালিবা আৰু মই খাম, দুয়ো মনৰ কথা দে 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 ঢালি দে পেকটো মোক তই সোনকালে ঢালি দে 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 অসম বিশ্ব চেনেলটো ছাবস্ক্ৰাইব কৰি। বহুত মাল চাল খাই আহিব। বাটত যদি আহি থাকোতে যদি বাটত যদি জেকেট পিন্ধা যদি দুটা মানুহ যদি পাই যায়, যদি ফুক মাৰিব, তেতিয়া আপুনি কি কৰিব? ফুক চোৱা, প্ৰথমতে 1 নম্বৰ কথা হ'ল মই মাল খামেই, হয়নে? পুলিচে যেতিয়া মানে পুলিচে হ'ব, জেকেট পিন্ধা পুলিচে যেতিয়া মোক ধৰিব, ফুক মাৰিব দিলে, এইটো হয় টেলেণ্ট। মই আগতে কৈছো আপোনাক যে মোৰ টেলেণ্ট এটা আছে। সেই টেলেণ্টটো এতিয়া মই ইউজ কৰিম। মানে কেনেকুৱা, যেতিয়া ক'লে তুমি ফুক মাৰা, তেতিয়া মই কম মই ফুক মাৰিব নাজানো, মই হুপিবহে জানো। 2 নম্বৰ কথা ক'ব, ফুক নামাৰিলে তোমাৰ এই লাঠিডাল আছে, কৈছে লাঠিডালৰ কোবন খাই মোৰ মদ খোৱাৰ নিচা ফাটুৱাব নোৱাৰে, হয়নে? ফুক মাৰ, এই ফুক মাৰা কথাতে এটা মনত পৰিছে হা। মই মানে এদিন হেৰি পেলাইমা গাঁৱত গৈছিলো। পেলাইমা গাঁৱৰ পৰা মই আহি আছিলো হা, বাটতে মোৰ লগ পালে। তাৰপিছত কৈছে তুমি ক'ৰ পৰা আহিছা ভাইটি? তাৰপৰা মই ক'লো মোৰ দাড়ি পকিল, মোৰ চুলি পকিল, মোক কোনফালৰ পৰা তুমি ভাইটি দেখিলা? এনে কৈছে। বৰ্তমান মোৰ চলি আছে 28 বছৰ হা। তেতিয়া কৈছে হ'ব বা দাদাই, তুমি এতিয়া ক'ৰ পৰা আহিলা? মই বোলো মাল খাই আহিছো, এনে কৈছে। তুমি ফুক মাৰা কিমান খাইছা মই গম পাম। তেতিয়া কৈছো মই ফুক মাৰিব নাজানো, মই টানিবহে জানো, তুমি এতিয়া 20 টকা আনি দিয়া, মই এতিয়া লগতে টানি দিম, সেইটো কৈছো। তাৰপিছত ভাইটি মানে দাদা, তুমি ফুক মাৰি দিবা নে মই পিছৰ ফালৰ পৰা টাঙন এটা দিওঁ, মানে দাণ্ডা দিয়া কথা কৈছো। মইতো গম পাওঁৱে, হ'ব পাৰে মোৰ নিচা লাগিছে, তথাপি মইতো কণ্ট্ৰলত আছো না, মোৰ টেলেণ্ট দেখুৱাব লাগিব না। তেতিয়া কৈছো তুমি দাণ্ডা মাৰিবা, মই 2 বেগ বেছিকে খাম, 2 বেগ বেছিকে খাম। তুমি এতিয়া দাণ্ডা মাৰিছা, মই বিষ কমাবলৈ মই লগত খতম হৈ গৈছে। হয়, তেখেতে এটা ঔষধৰ নাম ক'লে, যিহেতু মাল খালে বিষ নাইকিয়া হয়। আৰু 1 নম্বৰ কথা, এইয়া যে কিবা এটা বেমাৰ আহিছে, নতুন ভাইৰাছ নেকি? নতুন ভাইৰাছ, অমিক্ৰন ভাইৰাছ। সেইটো আমাক কিয় নালাগে? এইটো এটা হ'ল সৰু বেমাৰৰ
আমাৰ সৰু মেডিচিন আছে অ', এইটো ডাঙৰ বেমাৰ নহয় মদ খালে শেষ হৈ যায় শেষ হৈ যায় যেনেকে ধৰা আগতেও আমাৰ মদাহী সন্থা আছে কৰোণা দিনতো মদ খালে বোলে বেমাৰটো নাইকিয়া হৈ যায় সেইটো কথা কৈছিলে আগতে মদাহী সন্থাও আছিল সেইবিলাক বৰলা সন্থা আছিলে মদাহী সন্থা কেনেকে হ'ল মদাহী সন্থাও আছে মানে যোনে ধৰি লোৱা মদ খাই পেলাই যোনটো কথা কয় সেইটোতো মদাহী সন্থাই হয় নে নহয় এতিয়া চোৱা যিহেতু আগতে কৈছিল মদ খালে কৰোণা নহয় আৰু হয় আমাৰো কৰোণা হোৱা নাই এতিয়া ভাইৰাছ আহি আছে মদ খালে এইটো মানে ভাইৰাছটো শেষ হ'ব পাৰে কিন্তু আপোনালোকক কৈছো আপুনি মদাহী কথাবিলাকত বিশ্বাস নকৰিব এতিয়া বিশ্বাস নকৰিব মদ খালে যে বস্তু ভাল হয় কিন্তু মই প্ৰমাণ পাই থৈছো বা মোৰ একো হোৱা নাই আজিলৈ বেলেগে খালে হয়তো কিবা হ'ব পাৰে গতিকে তেখেতে যিহেতু মদৰ বিষয়ে বহুতো আলোচনা বহুতো কথা আপোনালোকক আগত ক'লে তেখেতে আমি নেক্সট কুৱেশ্যনলৈ যাব ওলাইছোঁ যে আপুনি মদৰ বটলত যেতিয়া আপুনি মুঠত লয় কিবা আপোনাৰ মাইকীলৈ মনত পৰে নেকি তেনেকে একো নাই যেতিয়া মানে মই খাই থাকিম মোৰ পইচা শেষ পকেট খেল চব শেষ তাৰপিছত যেতিয়া মোৰ মনত পৰিব তেতিয়াহে আপোনাৰ মাইকীলৈ মনত পৰে হয় তেখেতে এটা বিভিন্ন ধুনীয়া কথা এটা ক'লে যিটো মাল জাল খোৱাৰ পিছত পইচা পাতি শেষ হোৱাৰ পিছত তেখেতৰ বোলে ঘনীলৈ মনত পৰে আপুনি যেতিয়া খাই যাওঁতে আপোনাৰ ঘনীকে পিটন গালি দিয়ে নে নিদিয়ে আপুনি যেতিয়া ঘৰত নাই এইটো গালি দিব নোৱাৰে কিয় গালি দিব নোৱাৰে কিহৰ কাৰণে চব মাইকী মানুহে এইটোৱে ব্যৱহাৰ যে মাল খাই গ'লে গালি দিবই আপোনাক কিয় গালি নিদিয়ে সেইটো হ'ল কণ্ট্ৰল এই কণ্ট্ৰলটো মাইকীক ৰখাব লাগে দিনটো কাম কৰি কণ্ট্ৰল থাকিলে নহ'ব গোন্ধটো পাবই এইটো খাটাং কালি নহয় কৰোণা দাৱা চাই ওলোৱা নাই নেকি যাব ওলাইছে দাৱা ওলাইছে নেকি এই চৰকাৰে নীতিৰে মানিছে নাম্বাৰ 1 মদ খাওক কৰোণাৰ পৰা বাচি থাকক হয় নেকি কাইলৈ ঘুপটো মাৰিয়ে দিওঁ নেকি মাৰি দিয়ক আপোনালোকৰ নম্বৰ খাওক আপোনালোকে কৰোণা মুক্ত হওক বাচি থাকক